নমস্কাৰ আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে মই বহুত দিন কিহৰ কাৰণে ব্লগ দিব পৰা নাই, আপোনালোকে চাগে গম পাইছে। বহুতে কৈও আছিলে, সুধিও আছিলে কিহৰ কাৰণে ব্লগ দিয়া নাই। এয়া গোটেই বস্তু পেকিং কৰি আমি তিনিচুকীয়াত আছিলোঁ, জয়ন্ত গোলাঘাটলৈ ট্ৰেন্সফাৰ হ'ল কাৰণে আমি গোটেই বস্তুখিনি এতিয়া ঘৰৰ ওচৰতে থাকিম যিহেতু কাৰণে ইয়াতে আমি এতিয়া বস্তুখিনি আনিলোঁ। আগৰ মোৰ বস্তুৱে গোটেই মানে ৰুম ভৰি আছে আৰু ৰুমটোতনো কিমান বস্তু থ'ম, গোটেই যিমান পাৰোঁ অলপ সামৰিছোঁ আৰু অলপ বস্তু মানে পেকিঙতে থৈ দিছোঁ। দম হৈ আছে বস্তু আৰু এয়া সামৰি সুতৰি মানুহ এজনো লগালোঁ। গোটেই বাথৰুম চাথৰুমো চফা কৰি ল'লোঁ। আমি নাছিলোঁ যে বহুত দিন ঘৰত, সেইটো কাৰণে গোটেইখিনি সামৰি সোনকালে আমি শুই গ'লোঁ। তাৰপিছত এয়া ৰাতিপুৱা উঠি ল'ৰা আৰু জিঅ' খেলি আছে। মই ল'ৰা সোনকালে খুৱাই বোৱাই লৈ বাহঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ, কাৰণ বাহঁতৰ ঘৰত সকাম আছে। আমি আগদিনাখনেই যাম বুলি আমি ভাবি থৈছোঁ। এয়া ভিডিঅ' কৰা নহ'লে বাহঁতৰ ঘৰ পাই গ'লোহি আৰু বাহঁত বজাৰলৈ গ'ল কাৰণে ময়ে ভাতকেইটা বনাই দিছোঁ, কাৰণ পাছদিনাখনি সকাম যিহেতু। বইল এয়া পটল আলু চব পানী দি বইল কৰিছোঁ ভাজি টাইপত, আৰু দাইল বনাইছোঁ। জয়ন্ত অফিচৰ পৰা আহি আকৌ ভোক লাগিছে বুলি ক'লত সোনকালে জয়ন্তক ভাতকেইটা খাবলৈ দি দিলোঁ। আৰু এয়া বায়ে বনাই আছে ইডলি, আৰু মাইনুৰ সহায় কৰি দিছে বাক। আৰু বায়ে বিৰাট ধুনীয়া ইডলি বনাই, আপোনালোকক মই ৰেচিপিটো পাছত এদিন দিম বাৰু। এয়া ভকতৰ কাৰণে সকলোখিনি যোগাৰ কৰি লৈছে আগদিনাখনি, আৰু ভাগৰ লাগিলে আমি সকলোখিনি কৰি মেলি ভাতকেইটা খাই শুই গ'লোঁ। পাছদিনাখনি এয়া সকামৰ যোগাৰ হ'লেই আৰম্ভ, ভকতো আহি গ'ল। আগবেলা মানে এনেকুৱা লৰালৰি হ'ল, বৰষুণ দি আছিলে 10টা চাৰে 10টামানলৈকে। তাৰপিছতে যেতিয়া একদম ভকত সকলো আহি গ'ল, আমি মানে একদম মানে লৰালৰি কি কৰোঁ কি নকৰোঁ লাগিলে। লৰালৰিকৈ এয়া চাহ বনাইছোঁ, ভকতক বাতিত চাহ দিবলৈ মানে আগবঢ়াই দিলোঁ। আৰু এয়া বাহিৰৰ যিখিনি মানুহ বহি আছে একে কাপতে দি দিলোঁ। আৰু এয়া বাও আহি কথা পাতি লৈছে। ভকতক জলপানৰ কাৰণে যোগাৰ কৰিলোঁ, সকলোকে জলপান এয়া দি দিছে। আৰু আমাৰ অকণমানি কণমানিকেইটাই ধুনীয়াকৈ ৰুমৰ ভিতৰতে খেলি আছে। ভালেই হৈছে, কাৰণ ভকতৰ মাজত উৎপাত কৰি থাকিলে অকণমান দিগদাৰো হয়। এয়া ভকতক দৈ চিৰা কোমল চাউল দিছে, আৰু যিসকলে কোমল চাউলৰ লগত দৈ নাখায় তেওঁলোকক আলু বইল আৰু বুট দি দিয়া হৈছে। ময়ো কিন্তু বুট আলু আৰু আদা দি পেলাই কোমল চাউল খাই ভাল পাওঁ। আপোনালোকেও খাই ভাল পায়নে জনাবচোন দেই। আৰু মাজে মাজে দুই এজন আলহীও আহি আছিলে, তেওঁলোককো আমি জলপান দি আছিলোঁ। আৰু মাজতে সকলোৱে ক'লে যে অকণ চৰবত খাওঁ। বৌ এগৰাকী আৰু মই সকলোকে চৰবত বনাই আমি এগিলাচ এগিলাচ চবকে দি দিলোঁ। সঁচাকৈ মানে গৰম, মানে বৰষুণ দি পেলাই ৰ'দ দি দিলে যে একদম বহুত বেছি গৰম পৰিছে। তাৰপিছত নাম ভাগিলে আৰু প্ৰসাদো দিছে, আৰু আমি সকলোৱে প্ৰসাদ খাই ল'লোঁ। আৰু প্ৰসাদ খাই আজৰি হোৱাৰ পাছত ভকতেই ভোজ বনাইছিলে। আৰু নামৰ ভোজ যেতিয়া সঁচাকৈ একদম মানে চবেই নকৈ নোৱাৰি বিৰাট ধুনীয়া হৈছে। আৰু ঔটেঙা আৰু মাটি দাইল বনাইছিলে, সেয়া যে চবেই কৈছে, কিন্তু মই খাব নোৱাৰাৰ কাৰণে নাখালোঁ। আৰু তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম, তেতিয়ালৈ আহিছোঁ, বাই বাই।